বহুতে বিচাৰে যে ঘৰত টাবত ফুল ৰুব বা তেনেকুৱা কিছুমান ফল মূলৰ গছ যিবিলাক গ্ৰাফটিং হয় সেইবিলাক ৰুব, কিন্তু ৰুলেই নহয়, বহুত যত্ন কৰিব লাগে। আচলতে টাবত যেতিয়া কিবা বস্তু এটা ৰোৱা যায়, ফুল হওক বা কিবা ফলৰ গছ, তেতিয়া বহুত যত্ন কৰিব লাগে। তাত বিভিন্ন ধৰণৰ ঔষধ পাতি আদি দিব লাগে, তেতিয়াহে গছবিলাক ধুনীয়া চেহেৰা লয় বা ধুনীয়াখন মানে সেউজীয়া হৈ থাকে। তো তাৰ কাৰণে এবিধ বস্তু আছে হিউমিক এচিড বুলি কয়। তো এই বস্তুবিধ মানে টাবত যেতিয়া বস্তু ৰুব তেতিয়া বহুতেই দৰকাৰী। আৰু এইটো 1 লিটাৰ পানীত আপোনাৰ মানে 1 চামুচতকৈ কম দিব পাৰি। ধৰি লওক আপোনাৰ 5 লিটাৰ পানীত 1 চামুচ এনেকৈ হৈ যায়। তো মই এইটো ড্ৰামত এইটো হিউমিক এচিড মিহলাই আছোঁ এতিয়া। তো ইয়াত মই তেনেকুৱা হিচাপ কৰা নাই, আচলতে এইটো বেছি হ'লেও কোনো প্ৰব্লেম নাই। ইয়াত ভালেখিনি পানী আছে, কমচে কম 20 লিটাৰৰ বেছি হ'ব পানী। ইয়াত মই 2 চামুচ বা 3 চামুচমান এনেকুৱাকৈ হ'ব, মানে এনে আইডিয়াতে দিছোঁ মই ইয়াতে। তো এইবিলাক এনেকৈ মিহলাই ধুনীয়াকৈ মিহলাব লাগিব, আৰু এইটো ধুনীয়া ক'লা হৈ যায় এইটো পানী পোৱাৰ লগে লগে। তো এই বস্তুটো যেতিয়া আপোনালোকে টাবত দিব, তেতিয়া শিপাবোৰে বহুত শক্তি পায়, গছডালো শক্তি পায়। তো প্ৰথমতে শিপাডালে শক্তি পাব লাগিব। তো শিপাডালে যেতিয়া শক্তি পাব, তেতিয়া গছডাল ধুনীয়া সেউজীয়া হৈ উঠিব। আৰু যদি ফল মূলৰ গছ হয় তেতিয়াও মানে ভালেখিনি শক্তি পাব। তো এনেকৈ ধুনীয়াকৈ মিহলাই ল'ব। মিহলাই আপোনালোকৰ টাবত যি ফলৰ গছ আছে, এয়া মধুৰিআম লাগিছে, 2-3টামান লাগিছে। তো ইয়াত মই এনেকৈ অলপ এনেকৈ দি থাকোঁ মাজে মাজে, 10-15 দিনৰ মূৰে মূৰে এনেকৈ মই গছৰ গুৰিত দি থাকোঁ। এডাল গ্ৰেফটিং কঁঠালৰ পুলি হয়, তো ইয়াতো এনেকৈ অলপ দি আছোঁ। এইডাল হয় আপোনাৰ ডালিমৰ গছ, তো ইয়াতো দিছোঁ মই অলপ গুৰিত, এনেকৈ দি থাকোঁ মাজে মাজে। তো এনেকৈ কি হয়, ভাল শক্তি পায়, চেহেৰা ভাল হয় গছৰ। এইডাল আপোনাৰ হৈছে কাঠ লিচু। তেনেকৈ মই যিবোৰ মোৰ ঘৰৰ মানে কাষত ৰোৱা বস্তু আছে, টাবত ৰোৱা বস্তু আছে, তো তাত মই এইবিলাক দি থাকোঁ। আচলতে হিউমিক এচিডটো হৈছে এনেকুৱা বস্তু যিটো আপোনাৰ যেতিয়া ডাইৰেক্ট বস্তু যিকোনো গছৰ পুলি এটা মাটিত ৰোৱা যায়, মাটিত ৰুলে তাত সেই মাটিত যিবিলাক লাগতিয়াল বস্তু, সেই বস্তুখিনি গছ এডালে পাই থাকে। কাৰণ মাটিত আপোনালোকৰ বৰষুণৰ পানী হওক বা গছৰ পাত পৰি এনেকৈ বিভিন্ন ধৰণৰ সাৰো মানে উৎপন্ন হয়, তো জৈৱিক সাৰ বা তেনেকৈ মানে সেই বস্তুবোৰ পাই থাকে। কিন্তু টাবত ৰুলে কি হয়, তাত সেই বস্তুবোৰ পৰ্যাপ্ত পৰিমাণে নাপায়। তাত মাটিখিনিত যিখিনি সাৰ থাকে সেইখিনি এটা সময়ত গছে যেতিয়া লোৱাৰ পিছত আৰু তেওঁলোকক খাদ্যৰ প্ৰয়োজন হয়, বিভিন্ন ধৰণৰ নিউট্ৰিচনৰ প্ৰয়োজন হয়। তো সেই বস্তুটো পূৰাবৰ কাৰণে এই হিউমিক এচিডটো খুবেই প্ৰয়োজনীয়। তো মই এইবোৰ লৈছোঁ। এইডাল মালতা হয়, মালতাৰ কাষতে মই তলত অলপমান এনেকৈ পদিনা দি থৈছোঁ। মই কৰ্দৈ আছে, এয়া মই আমৰা পুলি ৰুই থৈছোঁ ইয়াতে। এইটো মই লোকেল মানে গুটিৰ পৰা হোৱা, এইটো মই গ্ৰেফটিং কৰিম বুলি মই থৈছোঁ। ইয়াত জামৰ পুলিও আছে, বিভিন্ন ধৰণৰ মই এনেকৈ গছ ৰুইছোঁ। ফুলৰ পুলি আছে, কিবা কিবি এনেকৈ মানে যি পাৰোঁ যি আনিছোঁ মানে আনি এনেকৈ মই ৰুই থৈছোঁ টাবত। তো আৰু এটা বস্তু, যেতিয়া আপোনাৰ টাবত কিবা এটা পুলি ৰুব, তো তেতিয়া গোবৰ মানে বহুত প্ৰয়োজনীয়। গোবৰ পালে মানে গছবোৰে মানে বহুত মানে আনন্দ পোৱাৰ নিচিনা হয়। তো যেতিয়া গছবোৰে মানে শান্তি পাব, আপুনিও শান্তি পাব। যেতিয়া গছবোৰ ধুনীয়া লহপহকৈ বাঢ়িব, আপোনাৰ মনটো ভাল লাগিব। মোৰ মনটো ভাল লাগে যেতিয়া মই ৰাতিপুৱা উঠি দাঁত মাজাৰ সময়ত, মানে মই ব্ৰাছ কৰাৰ সময়ত মোৰ এই যিখন সৰু বাগিচা হওক বা যিয়ে নহওক, মানে এনেকৈ ক'ব পাৰি, তো এই ফুলনিখন মই যেতিয়া এনেকৈ চাই থাকোঁ, মোৰ মনটো ভাল লাগে। এই ফুলি থকা ফুলবোৰ চাই ভাল লাগে মোৰ। আৰু এইফালে সেইডাল পিছফালে মানে আমৰাৰ আছে, গ্ৰাফটিং কৰা আমৰা মই কিনি আনিছিলোঁ নাৰ্চাৰীৰ পৰা। তো তাত লাগি আছে, ফুলি আছে। এইডাল 12মহীয়া হয়। এইডাল ফুলিয়ে থাকে, লাগি থাকে, ফুলি থাকে, লাগি থাকে, মানে শেষ নহয় কেতিয়াও। তো এইডালতো ফল আহিছে 2-এটা, ফুলো আহি আছে। আৰু কেইটামান ফল মানে আমাৰ ঘৰত আমাৰ ভাগিন আহিছিল, তো সৰু হয় যিহেতু তেওঁলোকেতো এইবিলাক মানে বস্তু দেখিলে মানে ছিঙি দিয়ে ন। তো এনেকৈ ভালেকেইটা ফল ছিঙি দিছে, আমৰাৰ ফল। তো এয়াই মই এনেকৈ দি আছোঁ। মোৰ যিমান ফুল আছে, টাবত ৰোৱা ফুল আছে, এইবিলাকত মই দি আছোঁ। তো এইবিলাক এনেকৈ মই গ্ৰিলত লগাই থৈছোঁ। ভাল লাগে এইবিলাকো, ধুনীয়া মানে 2-এটাকৈ ফুলি থাকে। তো আপোনালোকে যদি এনেকৈ যদি টাবত যিকোনো বস্তু ৰুৱে, তেনেহ'লে এই হিউমিক এচিডটো আপোনালোকে এইটো বজাৰত যিবোৰ ডাঙৰ সাৰৰ দোকান, সেইবোৰত
মানে পাবই আৰু কিছুমান নাৰ্চাৰীতো এই বস্তুটো ৰাখে তেওঁলোকে বিক্ৰীৰ কাৰণে ৰাখে কেতিয়াবা তো আৰু নাপালেও অনলাইনত ফ্লিপকাৰ্টৰ পৰা আনিব পাৰিব আপোনালোকে 100% নেচাৰেল যিটো হয় ফ্লিপকাৰ্টত সেইটো পাই যাব আপোনালোকে পেকেট আপোনাৰ 200 পৰা 400 টকা এনেকুৱা ল'ব মই এইটো 400 গ্ৰামৰ পেকেট আনিছিলোঁ মই মাৰ্কেটৰ পৰা আনিছিলোঁ তাত মোৰ এইটো 150-200 কিবা এনেকুৱা মানে লৈছিলে মই পাহৰিলোঁ দামটো আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আকৌ আহিবলগীয়া ভিডিঅ'ত লগ পাম এনেকৈ ভিডিঅ' দি থাকিম মাজে মাজে